বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব ব্লগছ টাইটৰি। আমি আহি পিনি ৰং ৰিজৰ্টত আছোঁহি। গেষ্ট হাউচ যোনটো ৰং ৰিজৰ্ট, আমি ৰং ৰিজৰ্টত আহি পিনি কালি পালোহি। কালি ইয়াতে অলপমান থাকি দিলোঁ, খাই বৈ অলপ ৰেষ্ট লৈ দিলোঁ। ইমান ধুনীয়া ঘৰ যে মানে মজা লাগে ঘৰকেইটা, মানে ইমান ধুনীয়া হৈছে ঘৰকেইটা, মানে ভাল লাগিছে। এনেই বিল্ডিং বনাই লাভ নাই, পাৰিলে এনেকৈ বনাওক, চবেই শ্ব' কৰিব, বহুত চকুত লগা হ'ব, বহুত ধুনীয়া হ'ব আৰু মজা লাগিছে ঘৰটো। আপোনালোকে আহিলে মানে মোক কণ্টেক্ট কৰিলে মানে ইয়াতে থাকিব পাৰিব। দং যদি দং বুলি ফুৰিবলৈ আহিম বুলি ভাবে কেতিয়াবা, এই ৰিজৰ্টখনতে আপোনালোকে থাকিব পাৰে। আমি কালি আমাৰ যোনটো হাউচ হয় সেইটো হয়, ইয়াত আছিলোঁ কালি। আমি এই ঘৰটোত আছিলোঁ, আমি গোটেই আমাৰ টিমটো আমি গোটেই কালি ইয়াতে আছিলোঁ। আৰু আমি পাহাৰ বগাবলৈ গৈছিলোঁ। এই পাহাৰখিনি সূৰ্য উদয় হয়, এই পাহাৰটো দিছে সূৰ্য উদয় হয় পাহাৰটো, সেই পাহাৰটো উঠি মেলি চাই থাকোঁ আপোনালোকে সম্পূৰ্ণ ব্লগছটো। War Memorial at Walong Props Lake, the everything aspect goods. Louis Kelly witnessed one of the fire-cast battles during the Sino-Indian War of 1962 on, and bears the testimony to the brilliant saga of the heroic explorer and sacrifice of the indomitable the gallant soldiers of the Indian Army. Our troops the forgot the bravely the great enemy on the battlefield to hide in shooting the Walong. The Walor আৰু চাইনা আৰু ইণ্ডিয়াৰ মাজত যেতিয়া যুদ্ধ হৈছিলে, এইটোতো মেমৰি হয়। লগত চাই লওক আৰু আপোনালোকক সবিশেষ ওপৰলৈ গৈ আমি দেখোঁ। ইমান দং ৰিজৰ্ট, ইমান চালিয়া ঘৰ, বাপৰে চালিয়া লাগিছে। কালিজ পুল, অৰুণাচলৰ কালিজ পুল যে মুখ্যমন্ত্ৰী আছিলে, প্ৰাক্তন মুখ্যমন্ত্ৰী, তেওঁ মৃত্যু হৈছে বাৰু বহুত দিনতে কিবা দুৰ্ঘটনাত। সেয়াই তেখেতৰে ৰিজৰ্টখন তেখেতৰে বুলি শুনিবলৈ পাইছোঁ, ঠিক নাজানো। Of the light because we did not choose to light. আছে Battle of the World, the Battle of the World and the Degree. Essa jagah mesti